হাই এভৰিৱান, গুড ইভিনিং। মই পাহি মোৰ অন্যটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আৰু মই আজি এফালে যাবলৈ লৈছোঁ। ক'লৈ যাবলৈ লৈছোঁ সেইটো পাছত ক'ম আপোনালোকক। দেন চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি যিহে গৰম পৰিছে যেনে তেনে ওলাই আহিছোঁ আৰু এইটো চিটুৱেশ্যনত মাস্কখন মেইন আৰু চ' লগাই লৈছোঁ। আপোনালোকেও যদি ক'ৰবাত ওলাই যায় তেন লগাই ল'ব মাস্কখন। আৰু এতিয়া আমি আলহী ঘৰৰ বাবে মিঠাই ল'ম। ওচৰতে লৈছোঁ কাৰণ তিয়কৰ চব দোকান বন্ধ হৈ গ'ল যে। আমাৰফালে ৰাস্তাটো বনাই আছে, সেইবাবে শিল পেলাই আছে ৰাস্তাৰ চাইডে চাইডে। আৰু যিহে গৰম পৰিছে আজি গাড়ীতে আধা সিজা হৈছোঁ আমি। দেখিছেনে আমকেইটা ইমান ধুনীয়াকৈ পকি আছে। ইহঁতৰ ঘৰত নাখায় নেকি নাজানো, কিন্তু আমাৰ ঘৰত থকা হ'লে এইজোপা কেতিয়াবাই শেষ হ'লহেঁতেন। আৰু মোৰ এতিয়াই দেখি খাওঁ খাওঁ লাগিছে। চ' ফাইনেলি গাড়ীখন গৈছে আৰু আগে আগে আমিও পাছে পাছে গৈ আছোঁ আৰু ক'ত ক'ত ৰ'বগৈ লাগিব চাগে ঠিক নাই, কাৰণ গোটেই ৰাস্তাটো বনাই আছে। আকৌ আহি ৰ'ব লগা হ'ল। আৰু এই যে দেখিছে মোৰ ভাগিন হয়, তাই চিটত বহা নাই। গাড়ীখন দেখি মানে গাড়ী চাই চাই আহিছে গোটেই ৰাস্তাটো। আৰু ইহঁতৰ ঘৰলৈকে যাওঁ, মানে আমি বা ঘৰলৈ যাওঁ এতিয়া। ফাইনেলি আমি আহি পালোহি আৰু মোৰ ভাগিনজনী আমাৰ ঘৰত থকা প্ৰায় এমাহমানেই হ'ল, কাৰণ স্কুল বন্ধ, অনলাইন ক্লাছ হয় মাজে সময়ে ময়ো চাই দিওঁ। আৰু তাই ক'লে যে ভায়েকলৈ তাই বহুত মনত পৰিছে, সেইবাবে আহিলোঁ আমি। আৰু মই চাৰ্জাৰডালো লৈ আহিছোঁ, কাৰণ চাৰ্জাৰডাল মেইন আৰু মই য'লৈ নাযাওঁ কিয় চাৰ্জাৰ লগত থাকিবই সদায়। আৰু হ'ল এয়া তাইৰ ভায়েক আৰু মোৰ ভাগিন হয়। নাহোঁতে পূৰা ফোনত বা কৰি আছিল, কিন্তু এতিয়া লগ লোৱা নাই বায়েকৰ। আৰু এইফালে মাছৰ চৰু পাতি থোৱা আছে। আৰু এটা কথা মন কৰিবচোন, গেছত বনোৱাতকৈ কিন্তু জুইত বনালে বেছি টেষ্ট হয়। আৰু মই জুইত বনোৱা বস্তু খাই বহুত ভাল পাওঁ। আৰু এইফালে ককাকৰ লগত অৱে খেলি আছে। আগতে নাযায় পাপাক ওচৰলৈ, কিন্তু আজি গৈছে, লগ লৈছেহি। আৰু এতিয়া এনায়েকৰ লগত খেলি আছে। এফালে এগৰাকী মোবাইল, আৰু ভায়েকলৈ মনত পৰিছে বুলি কৈ তাই মোবাইল। আৰু খাবলৈ হৈ গ'ল। এফালে কুন্দুলি ভাজি আছে, মাছৰ পেটুৰ লগত বেঙেনা দিছে, দালি আৰু মাছৰ জোল। আৰু আমি প্ৰথমে খাই লৈছোঁ, কাৰণ মোৰ বহুত ভোক লাগিছে, ৰাতিপুৱা একোৱেই খোৱা নাছিল। আৰু এতিয়া আমি ঘৰ যাবলৈ ওলালোঁ। মাক জীয়েকেনো কি কথা পাতি গৈছে নাজানো আৰু। চ' আজি আৰাধ্যা ঘৰতে থাকিম বুলি ক'লে, কাইলৈ যাম কৈছে। আৰু এইখনেই হ'ল মই পঢ়া স্কুলখন। কি যে দিন আছিল সেইকেইটা ভাবিলে বহুত ভাল লাগে মনটো। ঘৰ আহি পালোহি। ৰাতি সাজৰ কাৰণে পাপাই কচ মাছ লৈ আহিছিলে, আৰু ৰাতি সাজটো ময়ে বনাম বুলি ভাবিলোঁ। আৰু আপোনালোকক অলপ দেখুৱাই দিছোঁ মই কিদৰে বনাম। আৰু কচ মাছ এনেকৈ নিমখ হালধি নলগালেও হয়, কিন্তু মই লগাই লৈছোঁ। আপোনালোকে নলগাকৈও বনাব পাৰিব, যিহেতু মই এইখিনি বইলেই কৰিম বাৰু। তো আজি মই মাছৰ লগত দিম বিলাহী, অমিতা, আৰু ছাইডত মই আদা নহৰু আৰু পিঁয়াজ কাটি লৈছোঁ। আৰু মাছ সৰহ আছে যে সেইকাৰণে মই বিলাহী সৰহকৈ লৈছোঁ।
আৰু যিহেতু মাছ সৰহকৈ আছে সেইবাবে ডাঙৰ কেৰাহী লৈছোঁ আৰু দুমক পানী দি অলপ গৰম হ'বলৈ ৰাখিম। পানীখিনি গৰম হৈ গৈছে। এতিয়া আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো দি দিছোঁ আৰু এইখিনি 2 মিনিটমান এনেদৰে ৰাখিম। 2 মিনিট হৈ গ'ল আৰু এতিয়া মই মাছখিনি দি দিম। আৰু এতিয়া সোৱাদ অনুসৰি হালধি আৰু নিমখ দিম আৰু বেলেগ মছলা নিদিওঁ। কাটি থোৱা বিলাহী আৰু অমিতা দি দিছোঁ আৰু মই যিহেতু পানী অলপ সৰহকৈ দিছোঁ সেইবাবে এইখিনি শুকাই যোৱালৈকে সিজাই থাকিম। দেখিছে পানীখিনিও শুকাই গ'ল আৰু যিটো ওপৰলৈ তেল ওলাই আহিছিলে কচ মাছৰ সেইটো নাইকিয়া হৈ গৈছে, মানে এইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাম। তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ, বাই বাই।